বিদ্যুৎ চোৱা হয় নাই আহিব দেই তাৰে ভাল দেই অঁ বে দেৱালী বুলি গাৰ্লফ্ৰেণ্ডৰ গিফ্ট বা অঁ হ'ব দিয়া আহিবা এইবোৰ বন্ধু আনিব নালাগে আৰু এইবাৰ ভয় লাগে অঁ হয় নেকি দিয়া তেতিয়াহ'লে আহিবা কি যে হ'ব ইয়াৰ লগত আৰু একো কথা বুজিয়ে নাপায় অ' আহিছে ইমান দেৰি কৰিলি এই নাই তাইক গম নলগা হ'ল মই দিয়াৰ পিছতো আমাৰ ছুটি গৈছে কি জানা তহঁতৰ কেলা মই বৰ হৈ গৈছো তেতো অ' মা তুলা হ'ব তহঁতক চাওঁ নহয় কিনো কৰা পিছে আজিতো দেৱালীয়ে অঁ তইতো গাৰ্লফ্ৰেণ্ডক গিফ্টে দিবি তাইকতো কিবা অলপ দিব পিছে তহঁতে কিমান মান কিনিবি মই নিকিনো দে চাকিয়ে জ্বলাম কি বম নিকিন বে নাই দে পইচা পাতিও নাই লকডাউন চকডাউন হৈ কেনেকুৱা অৱস্থা হৈছে তো গমেই পাইছচোন বাদ দে আৰু হ'ব দে কান্দি থাকিব নালাগে নাই বে সঁচাকে হ'ব দে পোহৰৰহে উৎসৱ ঘৰটোকে অলপ পোহৰাই দিম চাল্লা ৰাকাশে আজিকালি বৰ ডাইলগ মাৰা কৰিছে বে তাকেতো ৰাকেশে আজিকালি বহুত জানা হৈছে দে বাৰু এইবাৰ বাদ দে বল দাদা কিবা এটা খাবলৈ দাদা কিবা এটা খাবলৈ দিয়া জানা জানা দাদা কিবা এটা খাবলৈ দিয়া কিবা এটা খাবলৈ চাই দিওঁ না কি মানুহে আপুনি মানৱ লগা বস্তু নাই কোন আপুনি মোক মানৱতাৰ কথা জানিলে মই কোন জানিব নালাগে তই সৰু ছোৱালীজনীক এনেকৈ থৈ দিবলৈ লাজ লগা নাই আপুনি দেখা নাই তাই মোক কেনেদৰে ডিষ্টাৰ্ব কৰি আছে তাইনো কি ডিষ্টাৰ্ব কৰিলে আপোনাক দেখিছোঁ মই তাই কিবা খাবলৈহে বস্তু বিচাৰিছিল আৰু পইচা অলপ দি দিলে কি নহ'ল হয় আপুনি দিয়ক আপোনাৰ মানৱতা আছে মইতো দিমেই আপুনি যিমানবিলাক বম কিনিলে ন তাৰ পৰা যদি অলপ টকা উলিয়াই এই ছোৱালীজনীক কিবা এটা খাবলৈ দিলেহেঁতেন তাৰ বহুত উপকাৰ হ'ল হয় বুজিছে এই বল লেকচাৰ মাৰিছে লেকচাৰ দিয়া নাই কথাটোহে কৈছোঁ হয় আপুনিয়ে উপকাৰ কৰি থাকক আমাৰ পইচা পাতি নাই এই বল ইয়াত লেকচাৰ বল মাইনা তোমাৰ মা দেউতা আছেনে আছে মা কি কৰি আছে জ্বৰ হৈছে তুমি এটা কাম কৰিবা
তোমাৰ কাৰণে কিবা এটা খাবলৈ লৈ যাবা হা মই কিবা এটা পইচা দি আছো তোমাক এতিয়া যাবা ঠিক আছে দিয়ক আপোনাৰ ভগৱানে মংগল কৰক তৃষা অ তৃষা এইছিল ইমান দৌৰব মোৰচোন ভয়ে লাগে হ'ব হ'ব আমিতো আছোৱে এতিয়া অলপ মাৰিম ৰাতি মাৰিম অলপ মেচটো লৈ আহাচোন তই মাৰি শেষ কৰিবি নেকি হ'ব দিয়া মোৰচোন ভয়ে কৰোঁ হ'লেও এটাৰ টেনচন চা এৰিম দে এৰিম হ'ব হ'ব আগতে এটা চাহ খাই লোৱা নালাগে নালাগে আগতে মেচ তাৰ পিছত এই ৰখ চাহ যোৱা যোৱা ৰ'বা ৰ'বা আনি দি আছোঁ আগতকৈ ৰিপৰ্টবিলাকো ইম্প্ৰুভ আহিছে পেচেণ্টটো কিছু ইম্প্ৰুভ আহিছে কিন্তু অতি এটা লাগিব যিটো কাৰণে তোমালোকে অলপ হাই লেভেল গুৱাহাটীলৈকে যাব পাৰা মোৰ কাৰণে যোগাযোগ কৰিম থেংক ইউ ডক্টৰ আপুনি হেল্প কৰিলে থেংক ইউ অভিয়াছলি তোমাৰ এইটো আজি দিনতে আছে হয় দিয়ক এবছৰে হ'ল আজিৰ দিনটোতে তৃষাৰ জীৱনলৈ আহিছিল অন্ধকাৰ সেই মোৰে ভুল আছিল তাই ফটকা নুফুটাই আৰু মই ফুটাব জ্বৰ কৰিলোঁ তাই এই অন্ধকাৰ হৈ গ'ল আচলতে দীপান্বিতা হৈছে পোহৰৰ গতিকে আমি দীপান্বিতাত চাকি বন্তিয়ে জ্বলাব লাগে এই বোমা বাৰুদ ফুটা পশ্চিমীয়া সভ্যতাবিলাক লৈ আজি এই অৱস্থা হৈছে গতিকে আমি যিমান পাৰোঁ ক'ব লাগে যে আমাৰ পৰিৱেশ প্ৰদূষণ হোৱাতকৈ আমি চাকি জ্বলোৱাটো আমাৰ কৰ্তব্য হয় কথাটো মই আজি উপলব্ধি কৰিলোঁ অলপ দেৰিয়ে হ'ল যদি মই আগতে গম পালোঁ হয় আজি সেই পইচা দি ফটকা নিকিনে দুখীয়াক দি তেওঁলোকে সুখী থাকিলে আৰু ময়ো সুখী থাকিলোঁ কিন্তু চোৱা সঁচা কথাই কৈছা মানুহ মাত্ৰই ভুল হয় ন তো আমি এই কথাখিনি যাতে বাকী ৰাইজক উপলব্ধি কৰাব পাৰোঁ তাৰ কাৰণে আমি গোটেইবিলাকে প্ৰতিৰোধ কৰাটো প্ৰয়োজন ইয়াৰ জৰিয়তে সমূহ ভাৰতবাসীকে অনুৰোধ জনাইছোঁ যে দেৱালী বা দীপাৱলী বা দীপান্বিতা পালন কৰক পোহৰেৰে কাৰণ দীপাৱলী পোহৰৰ উৎসৱ